हेलो गाइस की खबर आपनालोকৰ आशा करो आपनालोक সকলোৰে নিশ্চয় ভাল আৰু মোৰো ভাল আৰু পোনপ্ৰথমে মমি ব্লগ এণ্ড কিড চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ লৈ আৰু আজি আকৌ টেঙা খাবলৈ লৈছো আৰু কি টেঙা আপোনালোকক দেখাও এতিয়া এয়া হৈছে ৰবাব টেঙা বহুত দিনৰ মূৰত খাম ৰবাব টেঙা গাঁৱৰ পৰা ছিঙি আনিছিলো দিনাখন গাঁৱৰ ঘৰলৈ গৈছিলো তিনটা আনিছিলো এটা এদিনাখন সকলে খালে আৰু আজি দুটা হেয়া আৰু ইফালে নিমখ কটাৰী জলকীয়া লৈ আহিছো লগত এয়া জলকীয়া আৰু ধনিয়া আনিব আছে আৰু মোৰ সৰু বাৰীখনটো দেখিছে আপোনালোকে আৰু সেই সৰু বাৰীখনৰ পৰাই ধনিয়া ছিঙি আনুমগে লোকেল ধনিয়া তো আপোনালোকে চাব স্কিপ নকৰাকে আজি ভিডিঅ'টো আৰু এটো কি টেঙা ও টেঙা নহয় ৰবাব টেঙা আমাৰ গোখাই মানুহ ওলাইছে এইটো আমি কাটি লওঁ এতিয়া দেই আৰু আমাৰ কুকুলিক দেখিছে নহয় আপোনালোকে কিমান উৎপতীয়া আৰু তাই ৰবাব টেঙা খাই বহুত ভাল পায় আৰু ৰবাব টেঙা বুলিয়ে নহয় বহুত টেঙাই মানে সব টেঙাই ভাল পায় খাবলৈ টেঙা বোলা বস্তুবিলাক আৰু ৰবাব টেঙা খালে হেনো কিৰমি মৰে বুলি কয় সেইটো ইমান মই ভালদৰে নাজানো হ'লেও সকলোৱে কয় মৰে বুলি সেইটো কাৰণে তাইক খাবলৈ দিও ভালকৈ আৰু আপোনালোকেও এনেদৰে জুতি লওক বতৰৰ ফল বতৰত আমাৰ নিচিনাকৈ ৰ'দত বহি
যদি আজি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ ন'টিফিকেশ্যনসমূহ পাই থাকিব আপোনালোকে আৰু পুনৰ লগ পাইছোঁ অন্য এটি নতুন ভিডিঅ' এটা লৈ